নমস্কাৰ বন্ধু-বান্ধৱীসকল, এইটো নতুন ব্লগ, এই ব্লগটোলৈ স্বাগতম জনাইছোঁ। আৰু এই ভিডিঅ'টো হৈছে আমাৰ কলেজৰ পৰা বিদায় লোৱাৰ ভিডিঅ'। সঁচাকৈ সেই দিনটো খুব দুখৰ আছিল। আপোন কলেজখনৰ পৰা বিদায় লোৱাৰ সময়খিনি সঁচাই বৰ দুখৰ। গতিকে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। কলেজখনৰ পৰা বিদায় লৈছিলোঁ আৰু বন্ধু-বান্ধৱীসকলৰ পৰা বিদায় লোৱা সময়খিনি খুব বহুত বেয়া লাগিছিল। সেই সময়খিনি ছাৰ মেমসকলৰ পৰা বিদায় লোৱাৰ সময়খিনি বহুত দুখ লাগিছিল। এয়া আমাৰ পৰীক্ষা হ'ল। আচলতে সেইদিনা আমাৰ শেষ পৰীক্ষা আছিল সকলোৰে। আৰু এনেকৈ বেগ চেগ সকলোবোৰ বাহিৰত থোৱাৰ আগে সকলো বন্ধু-বান্ধৱীকে এনেকৈ মই উঠাই লৈছিলোঁ। সকলোলৈকে বহুত মনত পৰিব, সঁচাই খুব বেয়া লাগিছিল সেই দিনটো। বন্ধু-বান্ধৱীসকললৈ মনত পৰি থাকিব। যি কি নহওক, সকলোৱে ভালে থাকক। অভিলাষে কেনে হৈছে পৰীক্ষা? বঢ়িয়া। ডিম্পলে কি বনা হৈছে পৰীক্ষা? ঘাটিয়া হৈছে। একদম কিয় ঘাটিয়া পৰীক্ষা ভাল হৈছে? আৰু এতিয়া বন্ধু-বান্ধৱীসকলৰ পৰা বিদায় লোৱাৰ সময় আহিল। মন বহুত বেয়া লাগিছিল সেই সময়ত। মই মোৰ বন্ধু-বান্ধৱীসকলক পাই খুবেই লাকি, কাৰণ মোৰ বন্ধু-বান্ধৱীসকলে মোক বিপদৰ সময়ত বহুত সহায় কৰিছে, বহুত হেল্প পাইছোঁ, এডভাইচ দিছে মোক। গতিকে তেওঁলোকক বহুত মিছ কৰিম। আই লাভ মাই ফ্ৰেণ্ডছ। সঁচাকৈয়ে এই 3 বছৰীয়া যাত্ৰা কেনেকৈ সমাপ্ত হ'ল গমেই নাপালোঁ। আৰু এই 3 বছৰীয়া যাত্ৰাটো মোৰ জীৱনৰ বাবে সদায় সোণালী স্মৃতি হৈ থাকিব। চাই লওঁ একবাৰৰ কাৰণে। এনেকৈ হয়তো আৰু লগ নাপাম। আৰু মই মোৰ বন্ধু-বান্ধৱীসকলক তেওঁলোকৰ ফিউচাৰটো যাতে ব্ৰাইটনেছ হয় তাৰে কামনা কৰোঁ। সকলোৱে যাতে ভালে থাকে, সুখতে থাকে, হাঁহি থাকে, এনেকৈ সেইটোৱে বিচাৰোঁ। আৰু এনেকৈয়ে আমি সকলোৱে নিৰ্মল আলোয় মহাবিদ্যালয়ৰ পৰা বিদায় ল'লোঁ। আৰু আহিবলগীয়া দিনবোৰ যাতে ভাল হওক সকলোৰে, তাৰে কামত